কাক দিলি বোলো এইনো কি কম দিয়া দাদাৰ লগত কথা পাতলো সি বোলে নিজৰ পইচা খৰচ কৰি মানে গিছে আৰু অফিচত এই ৰাস্তাখনৰ কাৰণে কিন্তু ৰাস্তাখৰ তথাপিও এনেকুৱাই হৈ আছে চাব পাৰে ডাইৰেক্ট ক'বা গ'লেও আজিকালি গোটাই দিগদাৰেই জেলত ভৰাই থৈ দিয়ে নহয় Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, আজি যিহেতু ইলেকশ্যনৰ দিন সেইকাৰণে আমি গোটেই ফেমিলি একেলগে যাম বুলি ভাবছোঁ আৰু লগতে এইফালে আছে মইনা কলিজা তুমি ভোট দিবা নেকি হাই পালালে গাইজ প্ৰথমবাৰৰ বাবেই অসম বিধানসভাৰ ইলেকশ্যনৰ মানে দিব যাম আৰু তো সেইকাৰণে অলপমান লাগি আছে আৰু যিহে চলি আছে পলিটিক্স কি ক'ম আৰু গাইজ এইবিলাক ইমান নকাং দে কিন্তু মই কোনোবা পলিটিকেল পাৰ্টিক ভাল পাওঁ কাকো ভাল নাপাওঁ যাই ঠিক কাম কৰি আছে যাই ভাল লিডাৰ আই উইল ভোট ফৰ দেম নট ফৰ দ্য ওৱান হু ইউ ন' বাকী গাইজ আমাৰ ইয়াতে ওচৰতে হয় 2 বছৰ আগত প্ৰণৱ লগত ভোট দিব গৈছিলোঁ এয়া জেনেৰেল ইলেকশ্যন হৈছিল তেতিয়া কি আছিল পাহৰি গ'লোঁ কিবা ইলেকশ্যন আছিলে সেইটো চৰকাৰৰে আছিল নাজানোৱে গাইজ ইমান ইলেকশ্যনৰ বিষয়ে প্লাছ you know I'm not interested in politics and I don't like politics that's the thing বাকী কাৰ লৈ যাম যিহেতু চবেই যাব সোনকালে যাই সোনকালে আহোঁ মানুহতো হ'ব এনেও আৰু গাইজ বৰ্তমান বতৰটো বহুত ধুনীয়া হৈ আছে মানে বৰষুণ দিছিল ৰাতিপুৱা আৰু বৰষুণ দিয়াৰ ফলত অলপ পেক হৈ আছে বাৰু তো সেইকাৰণে আমি গাড়ী লৈয়ে যাওঁ বুলি ভাবিলোঁ আৰু সোনকালে সোনকালে আহিম যিহেতু চাওক গাইজ কি ধুনীয়া হৈ আছে না বতৰটা ৱাও আৰু গাইজ চবৰে বতৰ কি ধুনীয়া হৈ আছে এতিয়া আমি চবেই যাম আৰু পলকাৰ বোলে মানি বেগে হাৰাইছিল সিদিনা বজাৰত যোৱা মানি বেগে ডেছবৰ্ডতে থৈ দিছে আৰু গোটাই ঘৰটা একদম চানবিন কৰি দিছে কি হ'ব সিদিনা পূজাত সি নাপাল চলা আৰু আজি গোটাই মানি বেগৰ কাৰণে একদম মাথা গৰম হৈছে তাৰ চবৰে আম ফুলছে ধুনীয়া এই দেখো এইয়া ডাঙৰ হৈছে গাইছ ইটো আম খাই ভাল লাগে কাঁচা তাকেতো ডাঙৰ হৈছে এইটো কাঁচা খাই ভাল লাগে তই ভোট দিবি নেকি চবৰে ভোট দিয়া মানুহ আৰু আছে ইথান হোৱাই নাই আৰু কিমান দেৰি ড্ৰাইভাৰ হৈ কিনে আগত ওলাং তোহাৰ ইমান দেৰি সদায় তো গাইছ এতিয়া বলক দেৰি মানে টাইম বৰ্তমান হৈ আছে কিমান 11:17 তো লেটছ গো উইথ দ্য ফ্লো তো গাইজ আহি পালোঁ জেগা গাইজ গাড়ীখন পাৰ্কিং কৰিলোঁ ইয়াতে আৰু ভোট দিয়া জেগাটো হ'ল সেইটো স্কুলত মানে গাইজ এই জেগাখিনি আমাৰ মানে ভোট দিয়া জেগাটোৰ নাম হ'ল মাছপাৰা আৰু গাইজ চাব পাৰে ৰাস্তা পেশ এই গাইজ এনেকুৱা ৰাস্তা দি যদি যাব লাগে ভোট দিবৰ কাৰণে কি ক'ম আৰু হা ইছকা ভি কুছ সলিউশ্যন নিকলনা যায় ইয়াৰ দে নেক্সট 5 বছৰত যাতে আমি এই ৰাস্তা দি গাড়ী লৈ অহা যোৱা কৰিব পাৰোঁ নাকি কিউকি ये जो इलेक्शन है ना এইটো 5 বছৰৰ পিছত আৰু হয় না অসম বিধানসভা নেক্সট 5 ইয়াৰৰ পিছত যদি আমি ইয়াতে ভালকৈ যাব পাৰোঁ মানে পাকা ৰাস্তা হোৱাটো আমি আশা কৰোঁ আৰু বা চৰকাৰৰ মানুহ চাই আছে যদি গাইছ ৰাস্তাঘৰ বনাই দিবি ইমান লেতেৰা হয় ৰাস্তাঘৰ ইফালেও বেয়া ইফালেও বালাহিল পাৰছে কিন্তু লগিতা পৰা নাই ইফালে গাইছ তোৰ ইফালে কি দিলি নে কি তুই হা চাং দেখাও দে যা মানুহ নাই যা ইয়াতে এইবাৰ লাইন হ'ব লাগিব আৰু ইয়াতে ভিডিঅ' এলাও নাই চ' ভোট দি লগ পাই আছোঁ ইফালে উৎপলকা আমাৰ এইফালে জিঠি Guys, we are about to get in. ये देख and guys we are done with the votes दिलो दे guys मैना जल्दी खा आखरी दिशा নাই ফল ইছুলো কাক দিলি বলো এইনো কি কম দিয়া কি কম দে হা লাগরো আছে পুদু বলো দে দিছো বারদা এই ভুলে यार মাথা গরমটা কোৱা নাপায় হা হৰি ই নাজানে লাগে কে তে তে কোৱা কি মাথা গরমি
Kau busi na pai. Perintah. কোনদি খুৱাই দিব লাগে আমিতো নাজানো কোনদি দিও Ah, tu kelas lu kau sekarang ke? ইফালে গাইছ নবী বহুত দিনৰ মূৰত কি ভাই দেখাই নাপাংচোন আজিকালি বহুত দূৰত আছিলোঁ না অঁ ক'ত আছিলি চেন্নাই না বেংগলোৰ বাকী ভোট দিলি নাই ক'ত দিলোঁ হা এইয়া এই বঢ়িয়া বঢ়িয়া আৰু ইফালে আমাৰ দাদা আছে কি ক'ব আপুনি ভাল ভাল আছো দে ভালে এই ছাৰ লিয়া 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 ক'ত যোৱা আৰু সৰু জেগা অলপ। দে 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 আৰু গাইছ চাব পাৰে পূৰা বজাৰ চজাৰ হৈছে মেষ্টা এইফালে ছজনা এইফালে কুঁহিয়াৰ ৰস বিভিন্ন ধৰণৰ আৰু এইফালে আছে গাহৰি আৰু মিঠাই দোকান এইফালে গাহৰি ইফালে মিঠাই দোকান আৰু গাইছ এতিয়া কুঁহিয়াৰ ৰস খাং ৰ কুঁহিয়াৰ ৰস খাই আমি যাম ঘৰত আৰু এইফালে মইনা বা পাৰচা দেখোন খাবা আজি সেই গাইছ চাওকচোন মই এটা দাদাৰ লগত কথা পাতিলোঁ সি বোলে নিজৰ পইচা খৰচ কৰি মানে গিছে আৰু অফিচত এই ৰাস্তাখনৰ কাৰণে কিন্তু ৰাস্তাখৰ তথাপিও এনেকুৱাই হৈ আছে চাব পাৰে চেন গেবেল পাৰছিল চাগে তথাপিও কি ক'ম আৰু ইফালে ওচৰতে আছে ট্ৰেইন ৰাস্তা তই আশা কৰিলোঁ যাতে অহা 5 বছৰ অহা নেক্সট 5 ইয়াৰ্ছৰ পিছত যেতিয়া আৰু একবাৰ বিধানসভাৰ নিৰ্বাচন হয় তিথান যাতে এই ৰাস্তাখৰ কমপ্লিট হয় ব্লক এতিয়া নহ'লে বা পাকা ৰাস্তা হ'লেও হ'ব দেই কিন্তু এই ৰাস্তাখৰ লাগে গাইছ মই গাড়ীখন ইয়াত ৰাখি যোৱাৰ কাৰণ হ'ল তাতে মানুহ ভিৰ আছিল তো সেইকাৰণে গাড়ীখন দূৰতে ৰাখি থৈ দিলোঁ আৰু ৰাস্তাই বেয়া কিয় লৈ যাম গাড়ীখন কিয় লেতেৰা কৰিম এইখিনি জেগা কয় মাছপাৰা আৰু মাছপাৰা এদি চিধাই গেলি মানে পায় চেখাদাৰী আৰু সেইফালে শিলুগুৰি আৰু এতিয়া যাম আমি আমাৰ গাঁও ৰাজাঘাট গাইছ আহি পালোঁ ঘৰ আৰু দি আহিলোঁ ভোট কি ক'ম আৰু এইটো এটা আমাৰ চবৰে এটা অধিকাৰ হয় না নহয় গাইছ আৰু এই অধিকাৰত আমি এটা হ'লেও ভোট দিব লাগে এটা জেগাত আছিল মানে এজন মানুহৰ ভোটো মেটাৰ কৰে গাইছ কাৰণ এভৰি ভোট কাউণ্টছ আৰু গাইছ ভোটটো কাক দিছোঁ সেইটো নকা দিছোঁ যিহেতু ক'ব নাপায় না কিন্তু মই দিছোঁ যাই ডিজাৰ্ভ কৰে এইটো নহয় যে ডাঙৰ পাৰ্টি চাই মই সেইগিলা পাৰ্টি চাই মই কাকো ভোট কৰা নাই গাইছ ডাইৰেক্ট কথা মানুহ চাই ভোট দিছোঁ কি আৰু গাইছ আমি হ'ল স্বাধীন ভাৰতৰ নাগৰিক তো সেইকাৰণে ডাইৰেক্ট ভোট দিছোঁ যাই ডিজাৰ্ভ কৰে হয় নহয় কি আৰু উধাৰ দেখকে এছে ভোট দেংগে ইয়াৰ য'ত ডিজাৰ্ভ কৰতা হে উচিকো দেংগে হাম তো গাইছ ড্ৰেছ চেঞ্জ কৰি আহিলোঁ এতিয়া ইফালে আমাৰ মিষ্টাৰ উৎপলকা আৰু মামীজীয়ে কৰি আছে খেতি অফ চিল্লি ভোট জলকীয়া কালা ভোট জ্বালা নহয় নেকি হা এই ক'লা জ্বালাটা ভাল নালাগে কিন্তু জ্বালা আছে মিঠা নহয় কম জ্বালা আৰু কাৰণ গাইছ এইখিনিতো মাতি পেলাইছোঁ ন আমি তো সেইকাৰণে বঢ়িয়া হৈ আছে বাকী গাইছ ইলেকশ্যনৰ কথা ইয়াতে দিলোঁ বাট কিনো ক'ম মানে ডাইৰেক্ট ক'বা গ'লেও আজিকালি গোটাই দিগদাৰেই জেলত ভৰাই থৈ দিয়ে নহয় মানে একো ক'বা নৰা কৰি থৈছে তো গাইজ আৰু নতুনকৈ মাতি পেলাইছোঁ এতিয়া ইয়াতে অলপ আঞ্জা পাচলি ৰোৱা ভাল হ'ব শাক আঞ্জা লগতে কিবা কিবি আৰু ইফালে খালটো মাৰা হৈছে ইয়াৰ বিষ্ণুকা হাতৰ ঘৰৰ লগত তো এতিয়া তাহাৰ বাউণ্ডাৰী আৰু যেনিবা বৰ্ডাৰ यहाँ पर खाल था लेकिन ये खाल मर चुका है और এই মইনা কিৰ কৰি আছে আৰু চাব পাৰে এইখিনি মাতি পেলাইছোঁ এতিয়া ভাল হৈছে স্পেচো ওলাইছে ভিডিঅ'টো আৰু ইমান বেছি দীঘল নকৰোঁ আৰু কি ক'ম আৰু ইমান বেছি কথা ক'বাও নাযাওঁ पर लिख के आपको पता होना चाहिए क्या सही है क्या गलत है we all are educated now so we know we should choose our leader wisely আৰু গাইছ কি ক'ম মেবি 10 বছৰ 15 বছৰ পিছত আমাৰ নতুন প্ৰজন্ম জেনজিছবিলাক উঠি আহিব এমপিত তেতিয়া চাগে অলপ আৰু বেছি ডেভেলপমেণ্ট দেখাম ডেভেলপমেণ্টটো হৈ আছে কিন্তু সেয়া আৰু পলিটিকেল ইছ্যুজ ইটছ অল এবাউট পলিটিক্স তো গাইছ এই ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুন গাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ আপোনালোকে কমেণ্ট কৰিব কোনে ভোট দিছে আৰু কোনে দিয়া নাই তাহো কমেণ্ট কৰিব দিয়া নাই বুলি বা দিছোঁ
আৰু কেইদিনমান পিছত আছে দ্য ভলীবল খেল মানে 11-12 আছে ভলীবল খেল আমাৰ গাঁৱত আপোনালোকে যদি আহিব খোজে আহিব পাৰে ভাল এমাউণ্ট আছে 7,000 না 8,000 আছে প্ৰথম প্ৰাইজ ছেকেণ্ড দ্বিতীয় লাগি আছে চাগে তো আপোনালোকে আহিব মানে যোনে যোনে ভলীবল খেলে আহিব আৰু তো সেইখিনিয়ে তো এই ভিডিঅ'টো ইয়াতে ৰাখি কিনে আপোনালোকক জনাইছোঁ এতিয়া নজনাওঁ আহি আছে বহাগ বিহু লাহে কৰি তো বাই বাই তই কি কৰিছা অ' কি কৰিছা চাউল দিছা তুমি কিয় বুঢ়ী মানুহ নিচিনা ড্ৰেছ পিন্ধছা চৰি এনে কৈছোঁ চৰি